বেক টু ইউটিউব চেনেল আৰু আজি আমাৰ মায়ে বনাব আপোনালোকৰ আচাৰ বনাব মানে কি আপোনাৰ ভিডিঅ' লাষ্টলৈ চালেহে গম পাব। প্ৰথমতে দেখিছে এই জিৰা পাঁচফোৰণ জিৰা মেথি গুটি আৰু আপোনাৰ আজোৱান ভাজি আছে। বৰ্তমানে আজোৱানটো ভাজি আছে আৰু ভিডিঅ'টো লাষ্টলৈ চাই দিলে আপুনি গম পাব মানে আচাৰটো কেনেকৈ বনোৱা হয়। এইটো হ'ল একদম লোকেল আচাৰ বনোৱা, কোনো তাত আপোনাৰ ভিনেগাৰ চিনেগাৰ কৰি দিয়া নাই। বৰ্তমান আজোৱানটো বনোৱা আছে আৰু এইটো হ'ল আপোনাৰ ধনিয়া গুড়িটো ধুনীয়াকৈ খুন্দি লৈ থৈছে, কাগজত থৈ দিয়া আছে মানে খুন্দি কিনে। আৰু আপোনালোকৰ এইটো কম পৰ্যায়ত বনোৱা হৈছে, 1 কেজি 1.5 কেজি আচাৰৰ কাৰণে বনোৱা হৈছে। আপোনালোকে যদি কিমানটো খায় আৰু ৰেড চিলি পেকেট আৰু বৰ্তমান ইয়াৰ শুকান জলকীয়া ধুনীয়াকৈ ভাজি কিনে এইটো মাইক্ৰ'মেন জলকীয়া খুন্দি লোৱা হৈছে আৰু লগতে দিয়া হৈছে আমাৰ মিঠাতেল। আৰু মিঠাতেল দেখিব এইটো কাষ্টৰি তেল, মানে এইটো পপালি তেলেই হয় আৰু ধৰি লওক পপালি তেলৰ নিচিনা গোন্ধ। এইটো 1 লিটাৰত 180 লয় আৰু গতিকে মই আচাৰ বনাইছোঁ। মোৰ আচাৰ বহুতে ভাল বুলিয়ে কয়, বহুতে মানে খায় আৰু বিচাৰি থাকে। মইহে বনাব পৰা নাই সময়ৰ অসুবিধাত। এতিয়া মই আচাৰ পুনৰ বনাব লৈছোঁ। আপোনালোকে মোৰ আচাৰটো খাই যদি মানে যোগাযোগ কৰিব। মছলা পিচিছিলোঁ, সেই ৰেড চিলিটো দে কাটি দে, গৰম তেল দেই, এইখিনি ৰেড চিলিটো দি দিবি দেই। ইয়াত মছলা দিছোঁ, তাৰপৰা ৰেড চিলি দিম অকণমান কালাৰটোৰ কাৰণে, বৰ বেছি এটা নহয়, অকণমান আৰু। তাৰপাছতে এতিয়া ৰেড চিলি অকণমান দি দিম, মানে পৰিমাণ চাই নেকি? পৰিমাণ চাই আৰু পৰিমাণ দিছোঁ। জাষ্ট কালাৰটো অকণমান ভাল উঠিবৰ কাৰণে। খুবেই সোৱাদ ভৰা হয় বাৰু। ইয়াত 3 বিধ মছলা দিয়া হৈছে মাত্ৰ। চাওঁ এই বেলফৈ নাই হোৱা। ওলকচু, ঔটেঙা, ওলকচু, ঔটেঙা, কেঁচা জলকীয়া আৰু মছলা। এতিয়া অকণমান তাকৰকৈ বনাইছোঁ ঘৰত খাবলৈ বুলি। ইয়াত এতিয়া কেঁচা তেলহে ঢালিম। এই যে কণ তেলেৰে এতিয়া মছলাত দিছোঁ। নালাগে, বেলফুটো নাই হোৱা, বেলফু সময় লাগিব, বেলফু কেইদিনমান লাগিব। জলকীয়াখিনি এয়া খাব পৰা হৈ গ'ল আৰু অলপ তেল ঢালিলেই হ'ল আৰু। আপুনি হেৰিখিনি কিমান ৰ'দত দিছিলে? ওলকচুখিনি আৰু ঔটেঙাখিনি? মাত্ৰ 3 দিন। ৰ'দত দিওঁতে একো নাই, এখন চাঙৰ ওপৰত আৰু চৰ্টৰ ওপৰত দিলোঁ। একো দিয়া নাই। মিনিমাম 3 মাহ। ইমান দিন আচাৰটো হেৰি হ'ব লাগিব। চিনেগাৰ একো নাই দিয়া, কেঁচা তেল। লগালগি বৈয়ামত ভৰাই দিব নালাগে। আজি অকণমান এয়া টেবুলৰ ওপৰত ৰাখি থ'ব লাগিব, কাগজ এখন বাতৰি কাগজে ঢাকি। তাৰপৰা বৈয়ামত ভৰাই যাব পাৰি আৰু।
ঠাণ্ডা অকণমান তেলৰ মানে গৰম ভাৱটো নাইকিয়া। কালাৰটো কেনেকুৱা হৈছে ৰাইজ চাব। এইটো ঔটেঙা, ওলকচু। এয়া ঔটেঙা হয়, এইটো ঔটেঙা। এইটো কেঁচা জলকীয়া। এপিচ হৈছে ঔটেঙা, এপিচ হৈছে কেঁচা জলকীয়া। এয়া হৈছে ওলকচু।